চিকেন বনি আছে চিকেন আমাৰ জেন্টছ পাৰ্টিয়ে খাবলৈ বহিছে দেউতা ভিনদেউহঁতে এয়া খাব আৰু এয়া মোৰ ভাইটি আহি গ'ল সি কামত ব্যস্ত আছিলে সেইটো কাৰণে এতিয়া আহিছে আৰু চবতকৈ ডাঙৰ কথা সি কেমেৰাৰ আগত ওলাবলৈ বেয়া পায় ভাত খাই আছে আৰু ভাইটি আছে খুব ধেমেলীয়া ধেমালি কৰি ভাল পায় ইয়াতে আছে চব্জি দাইল পটল ভাজি মাংস আৰু মাছৰে টেঙাৰ জোল লগতে আছে নেমু আৰু জলকীয়া এতিয়া খাই লওঁ গাইজ ৰৈ থাকিব নোৱাৰি এনেকৈ ভাতৰ কাঁহী আগত লৈ ইয়াতে পূৰা আড্ডা চলি আছে মা ভিনদেউ শাহুমা আৰু ভাগিন এনেকৈ আড্ডা লগত আছে ভাইটিও আছে মোৰ এতিয়া মহিলা পাৰ্টিয়ে ভাত খাবলৈ বহিছে ৰাইজ খাই আছে পূৰা দবাই দবাই উপায় নাই গাইজ শেষত মই চাৰ্ভ কৰিব লগা হৈছে যিটো মই একেবাৰে বেয়া পাওঁ মই চবকে বিলাই দিব লগা হৈছে আৰু মই বেয়া পোৱা কাম চবতকৈ এইটোৱেই তথাপিও উপায় নাই তাকে কৰি আছোঁ আৰু বাধ্যত পৰি বাই দিয়া বাই এয়া মোক এৰি থৈ গ'ল মোক নিনিলে মোৰ বেয়া লাগিছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থ'ম আপোনালোকে চাব আৰু যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট চব কৰিব বাই বাই